हेलो फ्रेंड्स আমি দেখাব লৈছো আমাৰ ৰাজনীলৰ বাৰ্থডে কেক আগষ্ট 28 তাৰিখে ৰাজনীলৰ বাৰ্থডে আছিল সৰি জুলাই 28 তাৰিখে বাৰ্থডে আমি দিনৰ পৰা প্ৰিপাৰেচন কৰি আছিলো বেলুন চেলুন লগাই আছিলো বেলুন চেলুন আমাৰ ওচৰৰ ল'ৰা এটা লগাইছিলে তাৰ নাম আছে ভলু তাৰ পাছত আহি গ'ল আমাৰ বেটি অনুষ্কা বাৰ্থডে জুলাই আগষ্ট 9 তাৰিখে আমি অনুষ্কা বাৰ্থডে কেক কাটিবলৈ আয়োজন হৈছিল মাকে চাকি জ্বলাইছিলে নে মম জ্বলাইছিলে হ'বলা অনুষ্কা মাহীৰ ঘৰত অনুষ্কা মামা সৌদাৰ লগত আছে আমাৰ ৰাজদিল ক'ত আছিলে জানো সেই সময়ত ৰাজদিলক দেখা নাছিলোঁ তেতিয়া এইটো কেক আনিছিলোঁ বাৰ্বি কেক অনুষ্কাৰ নিজৰ পছন্দ মতে আনিছিলোঁ অনুষ্কাৰ 9th বাৰ্থডে আছিল বা অনুষ্কা এটা কেক কাটিব আমি চবেই হেপী বাৰ্থডে কৰিছিলোঁ এইটো অনুষ্কাৰ কেক অনুষ্কা কেকটো দেখিছেনে কিমান ধুনীয়া তাই নিজে পচন্দ কৰিছে নিজে ইণ্টাৰনেটত চাই নিজে মোক কৈছে পাপা মই এইটোহে কেক দিম বোলে তাৰপৰা আমাৰ ওচৰতে আৰু বেগভিলাত আমগুৰি বেগভিলাত অৰ্ডাৰ দিলোঁ আহিলে আৰু এই বাৰ্থডে চেলিব্ৰেশ্যন কিছু দৃশ্য খুৰাক মাহীয়েক তিনিজনী মাহীয়েক আহিছিলে ৰাজনীতিৰ লগত ফটো তাৰপৰা বাহিৰত তাই ডেকৰেশ্যনৰ বস্তু এটা লৈ পিনে ফটো মাৰিছে মা আৰু জেঠাই মা অকণমাহীৰ লগত চেলফি লগত ৰাজনীল তিনিজনী মাহী ৰাজনীল অনুষ্কা ফ্ৰেণ্ড মই আৰু অনুষ্কা বেছি ফটো মাৰিলে মাহীয়েকৰ লগত ভিডিঅ' সিমান বনোৱা নহ'লে ভিডিঅ' বনাবলৈ মানুহ নাছিলে সেইদিনাখনি মাক মই মমায়েকক এতিয়া কেক খুৱাব মমায়েকক কেক খুৱাইছে আকৌ চেলিব্ৰেশ্যন চব কাটো